মানুহকেইটা ভালকে ছাগাল দিবা নোৱাৰে ক'ত যে দি থৈ যায় বেৰা চেৰা চব ভাঙি শেষ কৰি পেলাক সিদিনা বেৰা দিছোঁ ভালকে সেইটো কি কৰোঁ দেখাও নাই কি কৰোঁ এতিয়া কাৰ ছাগলী ভাঙছি মৰা নহকেইটা ছাগাল এতে দিব লাগে না আৰু জাগা নাই নেকি পৃথিৱীত শুনি ৰাখ আজিৰ পৰা যদি তহঁতৰ ছাগলী দেখা পাওঁ তেনেহ'লে কেৰাহীত টুটি যাব আজি কৈছোঁ দেই শুনি ৰাখ কি হল মানে এটা কথা আছিলে কি কথা মোৰ টাইম নাই পটকে ক মানে দেউতা মানে কৈ থাকিবি না কবি মানে দেউতা মোৰ 150 টকা লাগছিল কি পইচা নাই মোৰ তাত পইচা ক'ত পাম নাই দেউতা মোৰ কিতাপ কিনবা লাগে তই ইমান পঢ়া না তই দেখোন কালিও পইচা লৈ গেলি মানে দেউতা সেইগিলা টকা খৰচ হৈ গৈছে 150 টকা ইমান টকা তই একদিনত উৰাই দিলি নেকি বাপেৰে কি মহান চাকৰি কৰে নেকি দিয়ে আজি কিতাপ কিনিম দে ইমান বাহানা বনাব নালগে দে স্কুলত যা কাপোৰ পিন্ধি দিয়া হেল্ল' পইচা এবার লাগা নাই ওই তহঁতে কি কৰি আছা খেলবি দিয়া পইচা ডাবল হ'ব 10 টকা তুলি 20 টকা পাবি মই এগলা খেলবা নৰো তোক বুজাই দিম না তোৰ পইচা ডাবল হ'ব 10 টকা থলি 20 টকা পাম 150 টকা থলি 300 টকা পাম খেলো ৰ দে ধৰ মই 150 টকা থলো এটো থলো এটো মই এটো থলো মই এটো উঠালো দে লাল পান 3টা 4টা তোৰ পইচা দে হসাই ডাবল পালো এইবাৰ ধৰ এটো থলো দে এটো এবার তো 600 বালি তোর কপাল ভালো তো বারবার পাই থাকে মই একবারে না পাও দে ধরে থাক মই লাল পালত একটু এবার থলো মই এটো মই এটো মোৰ পইচা দে তো বারে পাবি নাকি তো এবার কোন যা কে আমার দন বারে পাই আছো এটা বারে ল 10 টাকা লই যা কিবা একটা খাবি যা যা হসাই তো বয়া নাই আসাই পোৱা নাই দে আৰু যদি কেতিয়াবা ঘৰৰ পৰা পইচা চুৰি কৰা এতে লৈ আহিবি খাব পাৰবি মই এটো কি করলো পয়সা এটা হারলো এটা ঘরত গেল তো দেউতা মোক মারবো কি স্কুলত না যায় কত গেলে হি এতে পয়সা কত পাও ইয়াতে বহি আছে দেউতা তই স্কুলত যাবাত দিয়াতে কি কৰি আছা আকো নাই মানে দেউতা মানে কৰবা নালগে ইয়াতে তই কি কৰি আছা সেইটো ক দেউতা কেজন মানুহ তাতে খেলি আছিল সিহঁতে মোক কলাক যে পইচা ডাবল হ'ব তাৰপিছত মই
ধৰি 3-4 বাৰ পালো তাৰপিছত মই গোটেইখিনি ধৰলো সকলো পইচা মোৰ পৰা লৈ গ'ল কি কলি তই মানে তই জুৱা খেলছা উঠ তই আজি যি ভুল কৰছা এই ভুলৰ তোৰ ক্ষমা নাই কাণত ধৰ তই হেই, তই মোৰ কাণত কিয় ধৰছা তোৰ কাণত ধৰ তোক আজি কাণত ধৰাই ঘৰত লৈ যাম দে কাণত ধৰ যা চাইকেল থৈ আহিছো যা তই যা মই লৈ আহিছোঁ ইমান টকা খৰচ কৰি তাক স্কুলত নাম লগাই দিছোঁ ই জুৱা খেলবা যায় যা তই কিতাপৰ নাম কৰি পইচা লৈ জুৱা খেলবা যা হা বান্ধি মাৰি যা বান্ধি মাৰি তই এতিয়া ৰমাই ৰচি লৈ আহিছোঁ নাই দাদা মই আজিৰ পৰা কেতিয়াও যোৱা নেখেলো সঁচাইতো দাদা তোৰ মাথা চুই গৈছে আজিৰ পৰা মই কেতিয়াও যোৱা নেখেলো হ'ব দে তই আজি বাচি গেলি কালি তোক 150 টকা দিম তই কিতাপ কিনে আনিবি হ'ব দে এই আজি কিতাপ কিনে আনছা না নাই আনা নাই দেউতা মোৰ 3টা গাৰ্লফ্ৰেণ্ড এনে 150 টকা খৰচ হৈ যায় 50 টকা ঐ তই ধন কালি মোৰ মাথা চুই কচম খালি তই জীৱনত ফাল্টুমি নকৰা মই তোৰ মাথা চুই গৈছিলো যি মই আৰু যোৱা নেখেলো এনেইতো পইচা খৰচ কৰাৰ কথা কোৱা নাই তই তাৰমানে ভাল নহয় তোৰ আৰু কি হ'ল 3টা গাৰ্লফ্ৰেণ্ডে নহয় মোৰ মোবাইল ৰিচাৰ্জ কৰাৰ কাৰণে 3টা ৰাখি থৈছো তই তাৰমানে চবতে আছা আৰু তই মোক ফাল্টু বুলি ভাবা হাই আমাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব নিচিনা স্কুলৰ ছাত্ৰ কিন্তু জুৱা খেলিব নেদেই যদি জুৱা খেলে তেনেহ'লে মানুহে বেয়া কয় আৰু ভৱিষ্যতে উন্নতি কৰিব নোৱাৰে যদি উন্নতি কৰিব বিচাৰে তেনেহ'লে পঢ়িব দিয়ক